ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল। শেষৰজন উপ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ অৰুণ জেটলী, অপশ্যন বি লালকৃষ্ণ আদৱানী, অপশ্যন চি পি চিদম্বৰম, অপশ্যন ডি অটল বিহাৰী বাজপেয়ী। অপশ্যন বি লালকৃষ্ণ আদৱানী। ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেলটোৰ নাম কি? অপশ্যন এ ষ্টাৰ প্লাছ, অপশ্যন বি GTV, অপশ্যন চি NDTV, অপশ্যন ডি ইণ্ডিয়া টিভি। শুদ্ধ উত্তৰ অপশ্যন বি GTV। মহাত্মা গান্ধীৰ হাতত থকা লাখুটিডাল দাণ্ডী যাত্ৰাৰ সময়ত কোনে উপহাৰ দিছিল? অপশ্যন এ কাকা কলেলকাৰ, অপশ্যন বি গণেশ পাছৱান, অপশ্যন চি সৰোজিনী নাইডু, অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। শুদ্ধ উত্তৰ অপশ্যন এ কাকা কলেলকাৰ। ভাৰতৰ কোনখন ৰাজ্যৰ নিৰ্বাচনত প্ৰথম EVM ব্যৱহাৰ কৰিছিল? অপশ্যন এ কেৰালা, অপশ্যন বি হিমাচল প্ৰদেশ, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি হাৰিয়ানা। শুদ্ধ উত্তৰ অপশ্যন এ কেৰালা। কেৰালাৰ পাৰো সমষ্টি নিৰ্বাচনত ব্যৱহাৰ কৰিছিল। 1946 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত শুৱালকুছি যাত্ৰাৰ বাবে এখন জাহাজ আছিল। জাহাজখনৰ নাম কি? অপশ্যন এ বেহুলা, অপশ্যন বি এলিজাবেথ, অপশ্যন চি ডাবিন, অপশ্যন ডি কুইন। উত্তৰ অপশ্যন চি ডাবিন। কোনজন ব্যক্তিক মহাত্মা গান্ধীয়ে নিজৰ পঞ্চম সন্তান বুলি সম্বোধন কৰিছিল? অপশ্যন এ ৰতন টাটা, অপশ্যন বি গণেশ পাছৱান, অপশ্যন চি যমুনালাল বাজাজ, অপশ্যন ডি ফিৰোজ গান্ধী। শুদ্ধ উত্তৰ অপশ্যন চি যমুনালাল বাজাজ। অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা সাংসদগৰাকীৰ নাম কি? অপশ্যন এ সৈয়দা আনোৱাৰা টাইমা, অপশ্যন বি মফিদা আহমেদ, অপশ্যন চি ৰাণী নৰা, অপশ্যন ডি চন্দ্ৰপ্ৰভা শইকীয়া। উত্তৰ অপশ্যন বি মফিদা আহমেদ। 1957 চনৰ যোৰহাট লোকসভা নিৰ্বাচনত কোনে ছৈয়দ আব্দুল মালিক দেৱক পৰাজিত কৰি জয়ী হয়? অপশ্যন এ সৈয়দা আনোৱাৰা টাইমুৰ, অপশ্যন বি মফিদা আহমেদ, অপশ্যন চি ৰাজেন্দ্ৰনাথ বৰুৱা, অপশ্যন ডি ফখৰুদ্দিন আলী আহমেদ। উত্তৰ অপশ্যন বি মফিদা আহমেদ। 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিন লগতে সেই দিনত আৰু এজন ভাৰতীয় নেতাৰ জন্ম হৈছিল। নেতাজনৰ নাম কি? অপশ্যন এ আবুল কালাম আজাদ, অপশ্যন বি জাকিৰ হুছেইন, অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী, অপশ্যন ডি ৰাজীৱ গান্ধী। উত্তৰ অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী। লেণ্ড অফ ফৰেষ্ট বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশ্যন এ অসম, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি ঝাৰখণ্ড, অপশ্যন ডি হিমাচল প্ৰদেশ।
শুদ্ধ উত্তৰ অপশ্যন চি ঝাৰখণ্ড।